কোনবাই বোলে ইয়াত হিল মাৰিছে প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু কালি ডিগবৈত এক সংগীত অনুষ্ঠানত গীত পৰিৱেশন কৰি থকা অৱস্থাতে জুবিন দাৰ লগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ লগত এক ইনচিডেণ্ট সংঘটিত হয় আৰু সেই ইনচিডেণ্টটোৰ বিষয়ে অৱগত কৰিবলৈ আজি এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগত যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে আমি আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে লাভ কৰে আৰু জুবিন দায়ে ডিগবৈৰ এক সংগীত অনুষ্ঠানত তেওঁ গীত পৰিৱেশন কৰিবলৈ তেওঁক মাতিছিলে নিমন্ত্ৰণ জনাইছিলে আৰু সেই নিমন্ত্ৰণ অনুসৰি তেওঁ তাত গীত পৰিৱেশন কৰিবলৈ গৈছিলে কিন্তু গীত চলি থকা অৱস্থাতে তেওঁ গান গাই থকা অৱস্থাতে দৰ্শকৰ ভিৰৰ মাজৰ পৰা কোনোবাই তেওঁলৈ শিলগুটি নিক্ষেপ কৰে আৰু এই কাণ্ডত জুবিন দাৰ যথেষ্ট খং উঠে আৰু তেওঁ গীত বন্ধ কৰি তেওঁ গান গোৱা বন্ধ কৰি আৰু কোনে এই কাম কৰিছে দ্বিতীয়বাৰ নকৰিবলৈ তেওঁ সকীয়াই দিয়ে দিগদাৰ আছে কিন্তু কোনোবা যদি কৰিছে ডিৰেক্টলি কৈছোঁ ডোন্ট ডু ইট কিন্তু কোনে আৰু এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই থওঁ যে যি এই কাম কৰিছে জুবিন দাৰ লগত যি এই কাম কৰিছে গতিকে এনেধৰণৰ কাম যাতে তেওঁ দ্বিতীয়বাৰ বা অন্য কোনো লোকে যাতে দ্বিতীয়বাৰ কৰিবলৈ সাহস নকৰে তাৰ কাৰণে বিহিত ব্যৱস্থা ল'ব লাগে কোনে এই কাম কৰিছে তেওঁক মানে চিনাক্ত কৰিব লাগে গতিকে চিনাক্ত কৰি তেওঁ উচিত শাস্তি তেওঁক প্ৰদান কৰিব লাগে যাতে কোনেও আকৌ দ্বিতীয়বাৰ এনেধৰণে আঙুলি টোৱাব নোৱাৰে আৰু ময়ো এজন জুবিনৰ অনুৰাগী গতিকে এই ক্ষেত্ৰত জুবিনৰ লগত যিটো ইনচিডেণ্ট সংঘটিত হৈছে এই ক্ষেত্ৰত মই যথেষ্ট মানে দুখ পাইছোঁ আৰু সংগীতৰ ক্ষেত্ৰখনত সংগীতৰ জগতখনত আমি ভূপেন হাজৰিকাৰ পিছতে যদি আমি নাম ল'ব লাগিব কেৱল জুবিন গাৰ্গৰ নামেই ল'ব লাগিব জুবিন দাৰ নামেই ল'ব লাগিব গতিকে তেওঁ যথেষ্ট সন্মানীয় ব্যক্তি কেৱল গানৰ ক্ষেত্ৰতে নহয় তেওঁ একাধাৰে সমাজকৰ্মী আৰু তেওঁৰ লগত যিটো ঘটনা সংঘটিত হৈছে সঁচাকৈয়ে এইটো দুৰ্ভাগ্যজনক আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে দোষীয়ে উচিত শাস্তি লাভ কৰে হ'ব ইয়াত ডিগবৈ এনেকুৱা জেগা নহয় ডিগবৈ মাৰ্ঘেৰিটা মই ইয়াত থকা মোৰ দেউতা ইয়াত SDO আছিলে মাৰ্ঘেৰিটা চ' ডোন্ট ডু ইট কোনোবাই বোলে ইয়াত হিল মাৰিছে মই ধৰিলে দিগদাৰ আছে কিন্তু ডিৰেক্টলি কৈছোঁ ডোন্ট ডু ইট উঠাই লৈ যাম একদম গুৱাহাটী পোৱাই দিম হ'ব ইয়াত ডিগবৈ এনেকুৱা জেগা নহয় ডিগবৈ মাৰ্ঘেৰিটা মই ইয়াত থকা মোৰ দেউতা ইয়াত SDO আছিলে